নমস্কাৰ আমাৰ চৌপাশৰ গছ চিনোৱা হক শিতানৰ কেইবাটাও ভিডিঅ' অভূতপূৰ্ব সাফল্য লাভ কৰাত আপোনাসকললৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। একেদৰে আজিৰ গছ চিনোৱা হক শিতানত শুকলতিৰ বিষয়ে জ্ঞাত কৰিব বিচাৰিছোঁ। আগৰ দৰেই আপোনালোকে এই শিতানটো আদৰি ল'ব বুলি আমাৰ আশা। শুকলতি সুগন্ধি এবিধ শাক। মোহাৰি দিলে উগ্ৰ গোন্ধ ওলায়। তাহানিৰে পৰাই অসমীয়াৰ আখলত এইবিধ শাক ব্যৱহাৰ হৈ আহিছে। বিশেষকৈ প্ৰসূতি মাতৃৰ স্বাস্থ্য যতনৰ ক্ষেত্ৰত এই শাকৰ অধিক গুৰুত্ব আছে। এই শাকত থকা ঔষধি গুণে প্ৰসূতি মাতৃৰ ঘাঁ সোনকালে শুকুৱায়। শুকলতি পাতৰে বনোৱা গৰৈ শ'ল মাছৰ জোল অতি তৃপ্তিদায়ক। ফলত প্ৰসূতি মাতৃয়ে দেহত অধিক শক্তি লাভ কৰে। পেটৰ বিভিন্ন ৰোগ, বদহজম, অন্তৰ ঘাঁ আদি শুকুৱাত শুকলতিয়ে দ্ৰুতগতিত কাম কৰে। আনহাতে গাঁঠিৰ বিষ, বাত আদি ৰোগত শুকলতিৰ গুৰুত্ব আছে। লগতে মানৱ দেহৰ ছাল আৰু চকুৰ বাবেও অধিক ফলপ্ৰসূ। আধুনিক জীৱনশৈলী আদৰি লোৱাৰ পাছৰে পৰা আমাৰ অসমীয়া জনজীৱনতো বৰ্তমানে এনে গছ বনৰ গুৰুত্ব লাহে লাহে কমি আহিছে। যি নহওক, শুকলতিক ইংৰাজীত পাচাউলি বুলি জনা যায়। বৈজ্ঞানিক নাম প্ৰগষ্টেমন বেংগালেন্সিছ। আনহাতে পাচাউলিৰ কেবলিন নামৰ প্ৰজাতিটোৰ পৰা বহুলভাৱে খেতি কৰি বৈজ্ঞানিক পদ্ধতিৰে গোন্ধযুক্ত তেল নিষ্কাশন কৰা হয়। এই তেলৰ বিশ্বৰ বজাৰত অধিক চাহিদা আছে। যি নহওক, আমাৰ ইয়াত সততে পোৱা শুকলতিক সেউজীয়া খাদ্য হিচাপে মাহেকে পষেকে গ্ৰহণ কৰোঁ আহকচোন।